হেল্ল' ৰাইজ, আজি মোৰ নতুন এটা লং ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ এই লং ভ্লগটো সম্পূৰ্ণকৈ চাব। আৰু এই লং ভ্লগটো বনোৱাৰ এটা কাৰণ আছে, কাৰণটো জানিবলৈ আপোনালোকে লং ভ্লগটো সম্পূৰ্ণকৈ চাব লাগিব। পৰা কৰিছিলোঁ তেতিয়াতো আপোনালোকে গম পাইছেই যে মই ৰ'দ ল'বলৈ বা কাপোৰ মেলিবলৈ কিবা এটা কামৰ কাৰণে আহিছোঁ। পিছফালে আমাৰ কাপোৰ ওলাই আছে, সেইটো ইগন'ৰ কৰিবলৈ নকওঁ। খালি ৰাইজ মোক বেছিকৈ ফ'কাছ কৰিব। বাকী মোৰ ওচৰত আছে মোৰ লগৰজনী, আপোনালোকেতো তাইক চিনি পাই, দেখাই দিছোঁ এবাৰ। এয়া নমস্কাৰ দিছে। এয়া এয়া সিফালে এটা দি দিয়া, এটা দি দিয়া, এটা দি দিয়া। এয়া এয়া আমি বেগ লৈ গৈ দৌৰি মেলি আনিলোঁ। আমি এতিয়া গৈ আছোঁ ৰুমলৈ। আজি থাকিবলৈ আহিছে। আপোনালোকক কৈ আছিলোঁ যে ভিডিঅ'টো বনোৱা এটা বিশেষ কাৰণ আছে। কাৰণটো এয়াই, কস্তুৰবা আহি পাই গ'ল। বহুত আগতে চাগে মিনি ব্লগ যদি চাইছে মোৰ, তেন্তে কস্তুৰবাক দেখিছে। মম লাগিছে তাত। হেৰি এতিয়া হেৰি কওঁ, এতিয়া পুৰস্কাৰ দিছে। এতিয়া আমি যাওঁ ব'লা, কাপোৰ মেলিবলৈ যাওঁ। দৰ্শনাই মই ৰাইজ কামত লগাই দিলে, পিন্ধিওৱা কাপোৰ মোক মেলিবলৈ দিছে। অ'কে, মেলি দিম, বহুত দিনৰ মূৰত আহিছে বুলি। ৰাইজ আমি এতিয়া কলেজলৈ আহি আছোঁ আৰু দমদমত আহি আছোঁ। আহি আছে পালোহি, কলেজ পালোহি। সিহঁতি মোৰ ভ্লগত নোলায় বুলি মোৰ সাহস চাইছে। মই কলেজলৈ আহি আছোঁ। এতিয়া আমি ফিল্ডলৈ আহি আছোঁ, কাৰণ কস্তুৰবাই ছাৰহঁতক লগ কৰিবলৈ আহি আছে। হয়নে? হয়, সেয়া আমাৰ ফিল্ডলৈ বুলি গ'লোঁ। এইফালে আমাৰ জুনিয়ৰবিলাকে খেলি আছিলে, তাৰপিছত গ'লোঁ ষ্টুডিঅ'। এতিয়া আছোঁ আমি ডিপাৰ্টমেণ্ট ষ্টুডিঅ'। কস্তুৰবা ভাগৰ চাৰ্টিফিকেটখন ল'বলগীয়া হৈ আছে, তো সেইখন লৈ পেলাই আমি পিজিলৈ যাম। বহি আছোঁ, সিহঁতিও বহি আছে। যাম বুলি কৈছিলোঁ বাৰু, কিন্তু আমাৰ যিহেতু নতুন ডিপাৰ্টমেণ্ট, মানে ডিপাৰ্টমেণ্টটো শ্বিফ্ট হ'ল, সেইকাৰণে কস্তুৰবাক দেখালোঁ। কাৰণ আমি পঢ়া যেতিয়া কস্তুৰবাহঁত আছিলে, তেতিয়া ডিপাৰ্টমেণ্টটো বেলেগত আছিলে। আহি এতিয়া আমি মুখ হাত ধুই আজৰি হোৱাৰ পিছত চানা খাই আছোঁ। আপোনালোকক দেখাই আছোঁ। মানে খাই আদায় হ'ল আৰু আছে ইয়াত। আপোনালোকক নাই বুলি ন, দুটা আছে, পিছত খাম আমি ভাত খোৱাৰ পিছত। এতিয়া ৰাইজ এতিয়া আমি ভাত খাবলৈ বহি আছোঁ আণ্টিহঁতৰ ডাইনিং টেবুলত। হাঁহি আছে সিহঁতি বেকগ্ৰাউণ্ডৰ পৰা, সেইকাৰণে মোৰ হাঁহিটো ওলাই গৈছে। আপোনালোকে মোৰ হাঁহি দেখি পেলাই বেয়া নাপাব। তাৰপিছত ভাতটো দিলে, খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। পুৰি আছে, ভাত খাই হৈ গ'ল। কাঁহী বাতি ধুই আছে মোৰ কেমেৰামেন দৰ্শন। অথনি যে প্ৰথম ষ্টাৰ্টিঙত যোনজনী লগৰ দেখাইছিলোঁ, তাই মোৰ কেমেৰামেন। আমি তিনিজনী এতিয়া ওলাই মেলি হৈ গ'ল। আমি এতিয়া যাওঁ খাবলৈ বুলি। চাওঁতে সন্ধিয়া হৈ গ'ল, কাৰণ কস্তুৰবা আহি পেলাই অলপ জিৰালে, মানে ভাগৰটো মাৰিলে। এতিয়া আমি তিনিজনী যাওঁ। খোজকাঢ়ি যাবা ন? অঁ, খোজকাঢ়ি যাম। আহিব। পান খাবলৈ ৰৈ আছোঁ। খুৰা কিবা এটা কৰি দিয়ক, কিবা এটা কৰি দিয়ক। আমাৰ ছোৱালীজনীয়ে পান খাবলৈ আহিছে। এইকেইটা দেখিলে ভাবিবা আমি এইখিনি খাবলৈ আহিছোঁ বুলি ভাবিব। মিঠা পান খাব আহিছে, মিঠা পান বনাই আছে। টমটমত পিজিলৈ আহি আছোঁ। বাকী আজি দিনটোনো কি কৰিলোঁ সেয়া খালোঁ আৰু। এয়া আমাৰ শোৱাৰ যোগাৰ কৰিছোঁ দৰ্শনা আৰু মই আজি তলত শুম। ইফালে কস্তুৰবাক আমি ওপৰত শুব লৈছোঁ, কাৰণ কস্তুৰবাৰ গাটো অলপ বেয়া হৈ আছে, সেইটো কাৰণে। এয়া ৰাইজ, এয়া অৱস্থা, হাঁহি এয়া অৱস্থা চাওক। এবাৰ চাওক কেনেকুৱা ফটুৱা। ব্লগটো আজি ইমানতে সামৰি মাৰিছোঁ। কেনেকুৱা পালে জনাব, আৰু নেক্সট ব্লগ আকৌ আহিব, আপোনালোকে চাই থাকিব।